তো হাই হেল্ল' নমস্কাৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল মোৰ এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। তো আজি মন্দিৰত আহিছোঁ অলপ। তো মন্দিৰত আহিলোঁ, কিন্তু কি হ'ব গাইছ, গাড়ীখন আনিব নিদিয়ে, তলতে থৈ আহিব লাগে। এইপিনে পাহাৰ ৰাস্তা, এইফালে পিনে পাহাৰ, এইপিনে পাহাৰ, গাড়ীখন আনিব নিদিলে। মন্দিৰত আহিছোঁ, কষ্ট কৰিছোঁ। এইপিনে পাহাৰ ৰাস্তা আপ তো গৈ থাকিব লাগিব গাইছে নেকি আৰু উপায় নাই আৰু কিমান দূৰ যাব লাগিব নাজানো আৰু। তো চাই থাকক ভিডিঅ'টো, স্কিপ নকৰি ভিডিঅ'টো চাই থাকক, দেখাই থাকিম ক'ৰ মন্দিৰত আহি আছোঁ। তো চাই থাকক। এইপিনে এইবিলাক পাহাৰ খান্দি থৈ দিছে, পুৰা পাহাৰ খান্দি খান্দি কি বনাব আৰু। গাইছে আহি আধা পাইছোঁ। তো গণেশ মন্দিৰ হয়, গণেশ মন্দিৰ পাইছোঁ আৰু ভিতৰত আছে, যাব লাগিব এইফালে, এইফালে যাব লাগিব ভিতৰত আৰু এইপিনে যাম। আৰু ইয়াত প্ৰথম চাকিকেইখন জ্বলাই লওঁ, চাকিকেইখন জ্বলাই লয় বোলে ইয়াতে, জ্বলাই লওক। তো চাকি গছ জ্বলাই লৈছে, জ্বলাই লওক গণেশ বাবাৰ নামত। জগতৰ জ্ঞাতে আয়ে মোক দিছিলে জন। এইটো মেইন মন্দিৰটো, ভিতৰত সোমাইছোঁ। ফুটা এটা লৈ লওঁ আৰু এতিয়া দৰ্শন কৰিলোঁ, ফুটা চুটা লৈ ল'লোঁ এতিয়া। আৰু ওপৰত যাওঁ আছে, তাতো যাওঁ, তাতো আছে মন্দিৰ, সেইটো দেখাই আছে। গণেশ মন্দিৰটো দৰ্শন কৰি ল'লোঁ, এতিয়া আৰু ওপৰত আছে, আৰু ওপৰত গৈ থাকোঁ আৰু এইফালে যাব লাগিব। পাহাৰীয়া ৰাস্তা নাই, এইফালে যাই থাকোঁ লাগিব। কি ধুনীয়া পৰিৱেশ চাওকচোন গাইছে, কি ধুনীয়া পাহাৰীয়া এৰিয়া, কি মজা লাগে, কেনে ভাল লাগছে, মজা। তো এইপিনে নদী আছে নে খালী নে এইটো কি? অ' বনৰীয়া হাতী আহে ন? গাইছে এইবিলাক বনৰীয়া হাতী, খোজ এইবিলাক বনৰীয়া হাতী আহে, ধুনীয়া খোজ, পানীটো ঘোলা কৰি দিছে সিহঁতে ন, বঢ়িয়া লাগে ন। মই আহিয়ে পোৱা নাছিলোঁ, আজি ফাৰ্ষ্ট আহিছোঁ। ওচৰতে হয় কিন্তু আহি পোৱা নাছিলোঁ আৰু গড়চুক পামহিতে হয়, আহি পোৱা নাছিলোঁ, আজি ফাৰ্ষ্ট আহিছোঁ। ভাল হৈছে ন এতিয়া। এটা গাছ বহুত বনৰীয়া হাতী ওলায়, 4টা বাজিলে কাৰণে মন্দিৰটো বন্ধ কৰি দিয়ে। 4টা বজাৰ পিছত মানুহ আহিব নিদিয়ে আৰু বন্ধ কৰি দিয়ে আৰু বহুত বনৰীয়া হাতী আহি যায় ইয়াতে। তো গাইছে আহি সোমাই গ'লো, এই এনেকৈ নামি যাব লাগিব। টাইলছ লগাই দিছে ধুনীয়াকৈ, এইফালে একদম পূৰা এই পানী আছে, নিজৰা আছে, মজা লাগিব, মজা লাগে আৰু আহি কিনে। এইটো মেইন গেটটো পাৰ হৈ আহিলোঁ, ভাল লাগিছে। অঁ দান দিছে কোনোবাই, টাইলছ লগাই বঢ়িয়া লগাইছে ন, আগতে নাছিল ন, বঢ়িয়া লগাইছে, কি ধুনীয়া। অঁ এইফালে তাতে পিন্ধো ন, এইপিনে এইবিলাক চব লাইন পাতি আছে দৰ্শন কৰিবৰ কাৰণে। তালৈকে নাযাওঁ আৰু তাতে আহি গৈছোঁ ন, ধুনীয়া। হা কি তেনেকৈ চবেই লাইন ধৰি আছে যাবৰ কাৰণে, দৰ্শন কৰিবৰ কাৰণে চবেই লাইন ধৰি আছে। আমি দৰ্শন তলতে কৰি আহিছোঁ, ইয়াতে নকৰোঁ আৰু দৰ্শন ভিতৰতে কৰি আহিছোঁ, মানে সন্মুখতে কৰি আহিলোঁ দৰ্শনটো, ইয়াত নকৰোঁ আৰু চবেই এতিয়া এনেকৈ দৰ্শন কৰোঁতে লাইন ধৰি আছে আৰু। তো আমি জল্দি যাব লাগিব, কাৰণ আমাৰ আলহীও আহি আছে, ফোন কৰিছে আলহী আহিছে বোলে, সেইকাৰণে সোনকালে যাব লাগিব। আপোনালোকে আহিব চাবৰ কাৰণে, দৰ্শন কৰিবৰ কাৰণে। আৰু এইফালে কিবা কিবি আছে ধুনীয়া।
পৰিৱেশটো ভাল, বহুত ভাল হয়। এইফালে কিবা দলং এখন আছে, কিবা আছে নাজানো আৰু বনাইছে চাগে দলংখন নতুনকৈ। দৰ্শন কৰি ল'লোঁ, দৰ্শন কৰি হৈ গ'ল, মনটো ভাল লাগিল নেকি? ফুটা চুটা লৈ ল'লোঁ, দৰ্শনটো কৰি ল'লোঁ। পিছত আহিম দে একদিন, আজি টাইম কম আছে। চাওক কি ধুনীয়া লাগে। তই এপাৰ ফটোকপি মাৰি দিওঁ দে, ভাল লাগিব। অঁ তই এপাৰ ফটোকপি মাৰি দিলে ভাল লাগিব, ফটো উঠাই লওঁ। তো গাইছ এইটো মেইন গেটটো হয়, এইটোৱে মেইন গেটটো। তো আমি দৰ্শন চৰ্শন কৰি ওলাই দিলোঁ আৰু যাওঁ জলদি যাওঁ, আজি বেছি আহি গ'ল নাই সোনকালে আলহী আহিছে, টাইম নাই। কোনোবা এদিনা ভালকৈ আহিম, ৰাতিপুৱা আহিম, ৰাতিপুৱা আহিলে ভাল লাগিব। মানুহ কম থাকিব, এতিয়া অলপ মানুহ বেছি, লাইন পাতিব লাগিব। দৰ্শনটো কৰিলোঁ বাৰু, কোনোবা এদিনা বেলেগ এদিনা আহিম ভালকৈ, ভালকৈ দেখুৱাম আপোনালোকক। তো আজি অলপ দেখালোঁ আৰু। তো এতিয়া আকৌ গতি কৰি থাকোঁ। এলিফেণ্ট তো হাতী, বনৰীয়া হাতী আহে কাৰণে হাতী ৰাখি থৈছে। সিহঁতক দেখি বনৰীয়া হাতীকেইটা পলাই যাব, সেইকাৰণে তাৰমানে সিহঁতক ৰাখি থৈ দিছে আৰু। ধুনীয়া পৰিৱেশটো ভাল লাগে, পাহাৰীয়া না, বঢ়িয়া লাগে। ৰিলিজ এটা বনাব, এটা থাকচোন গাইছে। হাতী গোবৰ দেখিছে, হাতী গোবৰ। হে পুখুৰী নহয়, এইটো কিবা প্ৰাক্স মানে তাৰমানে হেৰিত বনাব আৰু পানী মানে হেৰি কৰা টাইপৰ, সেইকাৰণে এইটো খান্দি ৰাখিছে। এইটো কিবা বনাব, এইটো ধুনীয়াকৈ বনাই ৰাখিছে, বনাব আৰু অলপ ডেভেলপ কৰিব আৰু। নহয় এনেকৈ তাৰমানে পানীটো আহিব, এনেকৈ পানীটো আহি কিনে মানে এই ডাঙৰটোত জমা হ'ব, জমা হৈ কিনে আকৌ এনেকৈ লাহে লাহে তোত বাগৰি যাব, নহ'লে ৰাস্তাটো বেয়া হ'ব না, সেইকাৰণে। চলো এতিয়া কিবা মাছ চাছ মেলি দিলে ভাল লাগিলে হ'লে ন। মাছ ধৰোঁ নেকি, জাকৰি মাৰোঁ নেকি ইয়াতে। অলপ বহি যাওঁ ইয়াতে, জাকৰি মাৰোঁ নেকি, অলপ বহি যাওঁ, ভাগৰ লাগিছে। ধুনীয়াকৈ ৰাস্তাত এনেকৈ চেয়াৰো আছে, বহি যাওঁ। খিচাৰি খাব লাগিব ন, তো মন্দিৰৰ তলত গণেশ মন্দিৰত খিচাৰি দি আছে, তাতে খিচাৰিও খাব লাগিব। আহিছোঁ যেতিয়া মন্দিৰত খিচাৰি অলপ খাই যাওঁ। খোৱাটো পামেই, দিবই, ইমান সোনকালে বন্ধ নকৰে, কাৰণ কেলৈ 12টা হৈছে না, টাইম হৈছে দিয়া টাইম। তো তাতে যাওঁ, গণেশ মন্দিৰৰ ওচৰত, তাতে খিচাৰি দি আছে, তাতে অলপ ভগৱানৰ নামত প্ৰসাদ খাই যাম আৰু। তো আপোনালোকেও আহিব, ভাল লাগে, বহুত ভাল লাগে। কি বুলি কয় দেখুৱাই গড়চুক পামহি ভীমাশংকৰ মন্দিৰ। তো আহিব, ভাল লাগিব। কিয় সামৰি গৰু আছে, এইপিনে হাতীও আছে, গৰু আছে, চব আছে, ভালৰে লাগে। এইফালে ক'ৰবাত যাব পাৰে মানে এইটো জংঘলৰ ৰাস্তা আৰু ভাল লাগে। জনাই জানে মানে পাহাৰত যায়, কিবা কিবি কৰে, খৰি চৰি আনে, আমি নাজানো, এইপিনেও যাব পাৰি। মানে দিনটো থাকিলেও মানে আমনি নালাগে, ইমান ধুনীয়া জেগা এটা। যদি দিনটো আহি ইয়াত থাকে ন, আমনি নালাগিব, কি ক'ম, ইমানেই ভাল লগা মানে জেগা আৰু। গৰম দিনত বেছি ভাল লাগিব, পুৰা ঠাণ্ডা পৰি থাকিব ন, গৰম দিনত বহুত ভাল লগা হ'ব। ৰাম ৰাম। তো ইয়াতে খিচিৰি বিতৰণ কৰি আছে, তো মানুহ ফুল হৈ আছে। এইবাৰ নেক্সট টাইম বহিব লাগিব আমি, নেক্সট টাইম বহিব লাগিব। তো খিচিৰিটো খাই যাব লাগিব, মন্দিৰত আহিছে যেতিয়া মন্দিৰৰ প্ৰসাদ বুলি খিচিৰিটো খাই যাম আৰু। এইকেইটা যোৱাৰ পিছত নেক্সট কেইটাত বহিম আৰু। ভৰ্তি হৈ গৈছে, বেছি জেগা নাই আৰু, 50জনমান কেপাচিটি হ'ব পাৰে, সেইকাৰণে মানুহ বহুত ন। এইকেইটা যোৱাৰ পিছত আমি নেক্সট বহিম, খাই যাম, অলপ ৱেইট কৰোঁ, খাই যাম। তো গাছ খিচিৰিটো খাই দিলোঁ, বহুত ভাল লাগিল খাই, ধন্যবাদ জনাইছোঁ কমিটিক, বহুত ভাল লাগিল। তো আপোনালোকেও আহিব, খাই যাব আৰু বহুত ডিচিপ্লিন মানে, বহুত ভাল লাগে। তো ডিচিপ্লিন হয়, ভাল লাগে, ডিচিপ্লিন হয়। কমিটিখিনি বহুত ভাল মানুহ হয় আৰু মানে এনেকুৱা নহয় যে একবাৰ দি কিনি গুচি গ'লে, এনেকুৱা নহয়, তাৰমানে বহুত দি থাকিব, যিমান লাগে সিমান তাৰমানে দিয়ে থাকিব।